নমস্কাৰ ফ্ৰেণ্ড, আছামিজ চেনেল ধ্ৰুৱলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি ষ্টেট গভৰ্ণমেণ্ট হওক চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক আপোনাৰ চাকৰিৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ। চাকৰি ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে কেতিয়া কি চাকৰি আপলোড কৰে, প্ৰতিদিনে আপলোড কৰি থাকে। হয়তো প্ৰায়ে জানে, প্ৰায়ে নাজানে। যিসকলে নাজানে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। তেওঁলোকৰ কাৰণে সুবিধা হ'ব কিহত আপলোড কৰে বা কি ৱেবছাইট গ'লে মানে আমি সেই চাকৰিটোৰ বিষয়ে গম পাম। সকলোবিলাক আপোনালোকে একেলগতে পাব। এটা এপছ ডাউনলোড কৰিব লাগিব। সেই এপছটোৰ জৰিয়তে আপোনালোকে সকলোবিলাক পাব। ধৰক ৰেলৱে চাকৰি ওলাইছে বা ONGC চাকৰি ওলাইছে, অইল ইণ্ডিয়া চাকৰি ওলাইছে, IOCL চাকৰি ওলাইছে, আপোনালোকে SSC চাকৰি ওলাইছে, এলিমেণ্টাৰী এডুকেশ্যনত চাকৰি ওলাইছে। সকলোবিলাক ষ্টেট গভৰ্ণমেণ্ট হওক চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক সকলোবিলাক একেলগতে আপোনালোকে চাকৰিবিলাক চাব পাৰিব। ধৰক কিছুমানে কয় যে মই এই চাকৰিৰ বিষয়ে গমেই নাপালোঁ, কোনেও মোক নক'লে বা সি মোক নক'লে, সি এপ্লাই কৰিলে সি মোক নক'লে। আপোনালোকে সেইবিলাক কোনো দৰকাৰ নাই, আনৰ পৰা জানিব দৰকাৰ নাই। আপোনালোকে ঘৰতে মোবাইলতে আপোনালোকে চাৰ্চ কৰি চাব পাৰিব। সকলোবিলাক একেলগতে থাকে। কেতিয়া লাষ্ট ডেট হৈছে, কেতিয়া লাষ্ট ডেট নাই, বা কিমান পঢ়া লাগে, আপোনাৰ কিমান বয়সৰ হ'ব লাগিব, সকলোবিলাক আপোনালোকে গম পাব। এপ্লাইও কৰিব পাৰিব। আপোনালোকে চাওক, মোৰ ভিডিঅ'টো দেখাইছোঁ, ভাল পাব। মই কৈছোঁ যে আপোনালোকে এটা এপছ ডাউনলোড কৰিব লাগিব। এপছটো গুগল প্লে ষ্টৰতে পাব। এপছটোৰ নাম হৈছে assamcareer.com। এতিয়া assamcareer.com আপোনালোকে এপছটো ডাউনলোড কৰক গুগল প্লে ষ্টৰ অ'পেন কৰক। অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব লাগিব assamcareer.com। ASSAMCAREER ওপৰত দেখা দিছে স্ক্ৰীণত। আপোনালোকৰ মোবাইলটো এনেদৰে দেখাই দিব স্ক্ৰীণত। আছাম কেৰিয়াৰ মৰাৰ লগে লগে তাত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকে ইনষ্টল কৰিব লাগিব। মই অলৰেডি মোবাইলত ডাউনলোড কৰি থৈছোঁ, গতিকে দেখাইছে যে আনইনষ্টল আৰু অ'পেন। আপোনালোকে ইনষ্টল কৰক। ইনষ্টল কৰাৰ পিছত অ'পেন কৰিব পাৰিব। এনেদৰে দেখাব আনইনষ্টল বা অ'পেন। অ'পেন ইয়াত কৰিলেও হ'ব বা আপোনাৰ মোবাইলত স্ক্ৰীণত দেখাই দিব। মই দেখাই দিছোঁ। এইটো জেণ্ডাৰৰ ৰাইট চাইডে আছে যে আছাম কেৰিয়াৰ। এই এপছটো আপোনালোকে অ'পেন কৰক। অ'পেন কৰাৰ পিছত দেখিব যে লেটেষ্ট জব, এবাউট আছ, ৰিজাল্ট, বুকছ, ফেচবুক, টুইটাৰ, ইউটিউব চেনেল, কণ্টেক্ট। আপোনালোকে দেখিব এইবিলাকত যাব দৰকাৰ নাই। এবাউটত যাব দৰকাৰ নাই, ৰিজাল্টত, বুকত, ফেচবুক, টুইটাৰ, ইউটিউব, কণ্টেক্ট এইবিলাকত যাব দৰকাৰ নাই। একেবাৰে ওপৰত আছে যে লেটেষ্ট জব। লেটেষ্ট জবত আপোনালোকে অ'কে কৰক। অ'কে কৰাৰ পিছত যিমানবিলাক চাকৰি ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিমানবিলাক চাকৰি আপলোড কৰে সকলোবিলাক আপোনালোকে ইয়াতে পাব। প্ৰতিদিনে আপলোড কৰি থাকে। আপোনালোকে সদায় চাব। এইটো এপছ ডাউনলোড কৰক। এতিয়া মই এটা দেখাই দিছোঁ যে ৰেলৱে জবৰ বহুত ওলাই আছে, 3টা ওলাই আছে, টেকনিকেল, নন টেকনিকেল। মই মাজৰটো দেখাইছোঁ ৰেলৱে ৰিক্ৰুটমেণ্ট 2019 NTPC। অ'কে কৰি দেখাইছোঁ। অ'কে কৰাৰ পিছত চাব যে RRB ৰিক্ৰুটমেণ্ট 2019 NTPC গ্ৰেজুৱেট এণ্ড আণ্ডাৰ গ্ৰেজুৱেট পোষ্ট 35,270টা পোষ্ট আছে। লাষ্ট ডেট আছে 31/3/19, মানে 31 তাৰিখ 3 মাহ 2019 চন। এতিয়াও আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। 1 নম্বৰ পোষ্টত আছে জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট। তাত নাম্বাৰ অফ পোষ্ট আছে 4,319টা। জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টত 4,319টা পোষ্ট আছে। এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ, মানে হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব আপুনি। আৰু পাৰ্চেণ্টেজ দিছে ইয়াত 50% মাৰ্কছ লাগিব, মানে পাৰ্চেণ্টেজটো আপোনাৰ 50% হ'ব লাগিব। 50%ৰ যদি তলত হয় আপোনালোকে পঠিয়াব নোৱাৰিব, ৰিজেক্ট কৰি দিব। আপোনালোকৰ পাৰ্চেণ্টেজ 50% বা 50%ৰ ওপৰত হ'ব লাগিব। তলবিলাক সকলোবিলাক আপোনালোকৰ 12 পাছেই লাগে নন টেকনিকেলৰ কাৰণে। তাৰপিছত তলৰ এইবিলাক ডিগ্ৰী লেভেলো আছে। তাৰপৰা চাব যে এজটো কিমান বয়সৰ আপুনি হ'লে কিমান বয়সৰ এই চাকৰিটোত দৰকাৰ হয়।
এক নম্বৰ আছে আণ্ডাৰ গ্ৰেজুৱেট পোষ্ট। আণ্ডাৰ গ্ৰেজুৱেট মানে হৈছে হায়াৰ ছেকেণ্ডেৰী পাছখিনি। হায়াৰ ছেকেণ্ডেৰী পাছখিনি 18 পৰা 30 বছৰ বয়স, আৰু ফৰ গ্ৰেজুৱেট পোষ্টৰ কাৰণে 18 পৰা 33 বছৰ বয়স। আৰু এজ ৰিলেক্সন SC আৰু STৰ কাৰণে 5 years দিছে। মানে আপোনাৰ ST আৰু SC যিখিনি কাষ্ট সেইখিনিৰ কাৰণে 5 বছৰ ৰেহাই দিছে। মানে 33 বছৰৰ পৰা আপোনাৰ 5 বছৰ যোগ কৰিলে 38 বছৰ হ'ব গ্ৰেজুৱেটখিনিৰ কাৰণে। আৰু হায়াৰ ছেকেণ্ডেৰী পাছ 30 বছৰ প্লাছ 5 বছৰ যোগ কৰিলে 35 বছৰ হ'ব। 35 বছৰ বয়সলৈকে আপোনালোকে এই চাকৰিটো এপ্লাই কৰিব পাৰিব। OBC খিনিৰ কাৰণে 3 বছৰ দিছে, 30 বছৰ প্লাছ 3 বছৰ 33 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আণ্ডাৰ গ্ৰেজুৱেটখিনি। আৰু পষ্ট গ্ৰেজুৱেটখিনি 36 বছৰ 36 বছৰ বয়সলৈকে OBC খিনি এপ্লাই কৰিব পাৰিব গ্ৰেজুৱেট পোষ্টৰ কাৰণে। আৰু এক্সামিনেশ্যন ফিজ মানে আপোনালোকে এটা ফিজ পঠিয়াব লাগিব। এক্সামিনেশ্যন ফিজ সেইটো হৈছে ফৰ আদাৰ ৰেছ 500, আৰু ফৰ SC STৰ কাৰণে এইখিনি গোটেইখিনি দেখা দিছে। ইয়াত 250 দিব লাগিব। মানে OBCৰ কাৰণে 500 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। নেট বেংকিং কৰিব পাৰিব, অনলাইন, তাৰপিছত কাৰ্ড পে'মেণ্টো কৰিব পাৰিব, বেংকত চালানো কাটিব পাৰিব। সকলোবিলাক ইয়াত দেখাই দিছে কেনেদৰে কৰিব লাগিব। পে'মেণ্ট অফ ফিজ, মোড অফ পে'মেণ্ট অফ ফিজ কেনেদৰে পে'মেণ্ট কৰিব সকলোবিলাক দি দিছে। তাৰপিছত একেবাৰে লাষ্টত আছে যে এডভাৰটাইজমেণ্ট ডিটেইলছ। ইয়াত আপোনাৰ এই জবটোৰ PDFটো পাব। গোটেই ডিটেইলছ সেই PDFটোতে সোমাই থাকে। PDFটো আপুনি অপেন কৰি চাব পাৰে। ক্লিক হিয়াৰ, অ'কে কৰক। PDF ৰাইটাৰ যদি নাই ডাউনলোড কৰক, ডাউনলোড কৰি ভিউ কৰক। এতিয়া PDFটো ডাউনলোড হৈ গৈছে। ডাউনলোড হোৱাৰ পিছত আপোনালোকে চাব পাৰিব ইয়াত কিমান কি পোষ্ট আছে সকলোবিলাক তাত দেখিছে। ইয়াতো একেবিলাকে আছে। ইয়াত ফুল ডিটেইলছ থাকে। মানে আপোনালোকে সকলোবিলাক সেই জবটোৰ ডিটেইলছবিলাক ইয়াত চাব পাৰিব। কেইবাটা পেজ আছে, পেজবিলাক জুম কৰি চাব পাৰিব। এনেদৰে চাব পাৰিব। তাৰপিছত নেক্সট আছে এপ্লাই অনলাইন ক্লিক হিয়াৰ। আপোনালোকে কম্পিউটাৰ বা প্ৰিণ্টাৰ যদি ঘৰতে আছে আপোনালোকে ঘৰতে এপ্লাই কৰিব পাৰিব। কাৰণ মোবাইলত কৰিব অসুবিধা হয় কাৰণ ফটো স্কেন কৰিব লাগিব বা ডকুমেণ্টছবিলাক স্কেন কৰিবলগীয়া হয়। এই স্কেন কৰিবলৈ মোবাইলত অকণমান অসুবিধা হয়। গতিকে আপোনালোকে কম্পিউটাৰত কৰক, নেট কেফে বা ক'ৰবাত অনলাইন য'ত কৰে আপোনালোকে তাত গ'লেই হ'ল। আমাক চাকৰিটো এপ্লাই কৰি দিয়ক বুলি ক'লেই হ'ল। আপোনালোকে লিংকটো শ্বেয়াৰ কৰিব পাৰিব। যিজনে অনলাইন কৰে তেওঁক দিব পাৰিব। তাত অনলাইন কৰক বা ঘৰতে বহি অনলাইন কৰক। প্ৰিণ্টাৰ বা কম্পিউটাৰ যদি আছে ঘৰত এনেদৰে অনলাইন কৰিব পাৰিব। আৰু বাকীবিলাক এইবিলাক চাকৰি বহুত ওলাইছে। আপোনালোকে ডাউনলোড কৰক, এপছটো ডাউনলোড কৰি চাওক ঘৰতে বহি। আনক নুসুধিলেও হ'ব, আনৰ পৰা নাজানিলেও হ'ব। আপোনালোকে ঘৰতে বহি কি চাকৰি ওলাইছে, ক'ত কি চাকৰি ওলাইছে সকলোবিলাক চাব পাৰিব ইয়াতে। এতিয়া নিশ্চয় আপোনালোকে গম পাইছে ভিডিঅ'টো চাই। প্লিজ লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিব আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে। আজিলৈ বাই বাই, থেংক ইউ।